এয়া ৰাতিপুৱাৰ যোগাৰ কৰি আছোঁ আচলতে দুপৰীয়ালৈকে যোগাৰটো কৰি আছোঁ কাৰণ আমি এঠাইলৈ যাম যিহেতু আজি এয়া কলডিল কাটি আছোঁ যোৱাকালিৰে অকণমান আছিলে থৈ দিয়া আছিলে বাকীখিনি এনেকৈ আপোনালোকে এনেকৈ কাটেনে কলডিল মই কিন্তু এনেকৈ কাটো এনেকৈ কাটিলে অকণমান মিহি হয় আৰু ভণ্টিয়ে পিনে ৰুটি ভাজিৰ যোগাৰ কৰি আছে আৰু আজি দুপৰীয়ালৈকেও অকণমান আগবঢ়াই থ'ব লাগিব কাম কাৰণ দুয়োজনীয়ে নাথাকোঁ ঘৰত গতিকে আৰু ইপিনে এয়া ভাজিখিনি দি থৈ গ'ল তাই এয়া ভাজি বিন আৰু গাজৰ ইপিনে মূলা ভাজি আছে এতিয়াৰ কাৰণে গতিকে সেইখিনি কৰি আছোঁ আৰু ৰাতিপুৱাৰ সময়টো এনেকুৱা হয় জমে যদি আহে ব'লা এতিয়া বোলো নোৱাৰোঁ যাব মোৰ কাম আছে তেনেকুৱা হয় ইমান খৰখেদা হয় কি ক'ম আৰু ল'ৰা ছোৱালীৰো ইপিনে স্কুল থাকে আজি ল'ৰাটো নাযায় বাৰু স্কুললৈ সেয়াই আৰু জীৱন